সো গাইস এতিয়া আমি গৈ আছো জাজি দলং ফালে বেছি দূৰ নাযাওঁ তাত মানে দলং এখন বনাই আছে দলংখন বনাই থকা প্ৰায় 1.5 বছৰমান হ'ল তো এখনকে অলপ চাইম কিমাননো বনিলে বহুত দিন ওলাই অহা নাই বতৰটো বেয়া কৰি থাকে পিছবেলা বৰষুণ দি দিয়ে সো ওলাই অহা নহয় এদিন ডেইলি ব্লগ বনাম ভাবি আছিলো বনোৱা হোৱা নাই তেনেকে সো চাই থাকক ভিডিওটো শেষলৈকে পামহি আৰু এতিয়া আৰু অলপ দূৰ আছে সো ভিডিওটো শেষলৈকে চাই থাকিব নেক্সট ভিডিও আহি আছে যাবলৈ বতৰ বেয়া কাৰণে যাব পৰা নাই গলে নেক্সট ভিডিও পাই থাকিব আপোনালোকে সো চাই থাকক শেষলৈকে সো বন্ধুসকল এতিয়া আমি আহি দলংখন পালোহি দেখিছে চাগে আৰু দলঙৰ কাম বেছি নাই অলপ আছেগে 90% মান হৈ গ'ল 10% মান আছে অলপ দিনৰ পিছত উদ্বোধন হ'বই তাৰ পৰা এইপিনে বাইক নিব পৰা হ'ব সো বাইক আৰু ডাঙৰ গাড়ী একোৱে চলা নাই অকল সৰুকৈ দলং এখন বনাই দিছে বাঁহৰ এইফালে অলপ গৈ আছে মানুহ সো বেছি দিন নাই আৰু 2-3 মাহমানৰ পিছত চাগে দলঙৰ কাম শেষ হ'ব কমপ্লিটকৈ তো চাওক ভিডিওটো শেষলৈকে When you feel it's hopeless, when you think that you lost, oh, I will take your hand and we'll rise up from the dust. Oh, here we go, 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 let us heal and grow. You won't be alone, we're unstoppable. আজিলৈ ভিডিওটো ইমানেই ভিডিওটো যদি ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়াহ'লে বাই বাই গাইছ